তেতিয়া বৰ খং উঠি যায় আৰু ধুনীয়াকৈ বাঢ়ি আহিলে গছজোপা একো ডিষ্টাৰ্ব নোপোৱাকৈ বাঢ়ি থাকিলে ভাল লাগে আৰু তেনেকৈও খাব পাৰি। গতিকে বিভিন্ন ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এনেকৈ আপোনালোকে ঘৰ হাই এভৰিৱান, আলপনাছ কিচেনলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি অলপ দেৰিয়ে হৈছে ব্লগটো আৰম্ভ কৰা। এতিয়া দুপৰীয়া 2টা বাজিবৰ হৈছে। আমাৰ ভাত খোৱা অকণমান দেৰিয়ে হয়। মোৰ ৰাতিপুৱা ভাত পানী বনোৱা হৈ গ'ল, এখেতে ভাত পানী খাই ওলাই গ'ল। এতিয়া মই ৰুনে আছোঁ আৰু ঘৰতে। ইয়াৰ গৰম বন্ধ চলি আছে আৰু আজি সোমবাৰ যিহেতু সেইকাৰণে আজি তাৰ চুইমিঙো নাই। আজি অলপমান ফ্ৰী হৈ আছে আৰু সেইকাৰণে ভাবিছোঁ আজি মই ব্লগ এটা আৰম্ভ কৰোঁ। পিছবেলা এটা কেকৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত। আমৰ কেকৰ ৰেচিপি। মই কেইদিনমান আগতে আমৰ আইচক্ৰীমৰ ৰেচিপি এটা শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত। আজি মই আমৰ কেকৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। পিছবেলা বনাম। এতিয়া আমি ভাত পানী নাই খোৱা। 2:30 বজাত ভাত পানী খাম আৰু ভাত পানী খাই আজৰি হৈ মই লাহে লাহে তাৰপিছত বনাম আৰু কেকটো। ইমান গৰম পৰিছে, কিবা কাম বন কৰিবলৈ মনে নোযোৱা হৈ গৈছেগৈ। মাজতে গৰম হয়, আকৌ বৰষুণৰ নিচিনা দিয়ে, তেতিয়া অকণমান ঠাণ্ডা পৰে। এতিয়া ৰাতিপুৱা আজি বতৰটো গোমাই আছে, কিন্তু সেইকাৰণে কাপোৰ কানি ভিতৰতে মেলিছোঁ। এতিয়া আকৌ অলপ আগতে ৰ'দ দিয়াৰ নিচিনা দেখিলোঁ, ভালকৈ ৰ'দ অকণমান দিছিলে। তাৰপিছত এতিয়া আকৌ ৰ'দটো নাই, আকৌ বৰষুণৰ নিচিনা কৰিছে। গতিকে বতৰৰ কোনো ঠিকনাই নাই। সেইকাৰণে আমাৰ মাজতে গা চাও বৰ ভাল নাছিলে। ময়ো 3 দিনমান জ্বৰত পৰিলোঁ। তাৰ আগতে এখেতে অলপমান জ্বৰত পৰিলে, এখেত ভাল হৈ উঠাৰ পিছত আকৌ মই পৰিলোঁ। ৰুণৰ যেনিবা একো হোৱা নাই, সি ঠিকেই আছে। আৰু মাজতে তাৰ ছুইমিঙৰ অলপ কম্পিটিশ্যনো আছিলে, তালৈও আমি গৈছিলোঁ। একো পোৱা নাই, এনেই পাৰ্টিচিপেট কৰিছিলে আৰু ছুইমিঙৰ কম্পিটিশ্যনত। বহুত ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীও পাৰ্টিচিপেট কৰিছে। আমাৰ ই এনেই প্ৰেক্টিচহে কৰি আছে, কিমান তাৰ এক্সপাৰ্ট হোৱাগৈ নাই আৰু। গতিকে এনেই তাক ভাগ ল'বলৈ দিলোঁ, অকণমান শিকি লোৱা কেনেকুৱা হৈছে কম্পিটিশ্যনবোৰ। সেই তাকে ক'লোঁ আৰু দেখুৱালোগৈ অলপমান। আৰু সেয়ে আৰু শেষ হৈছে কম্পিটিশ্যন। আৰু এতিয়া জুলাই মাহত আমাৰ যোৰহাট যোৱাৰ কথাও আছে। তালৈ গ'লে বাৰু মই ভ্লগ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এতিয়া আমি গুৱাহাটীতে আছোঁ আৰু আজি ভাবিছোঁ মই এটা ভ্লগ বনাওঁ আৰু শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আৰু এইখিনিতে মই আমাৰ সৰু সুৰা যিটো মই গাৰ্ডেনিং কৰিছোঁ আৰু যিখিনি অকণমান গছ গছনি, সেইখিনিকে অকণমান শ্বেয়াৰ কৰি থাকোঁ মই মাজে মাজে আপোনালোকৰ লগত। মোৰ আগৰ ভ্লগটোত মই নেমু গছজোপা দেখুৱাইছিলোঁ আৰু কাষতে মই অলপমান জলকীয়া পুলিৰ গুটি মানে মই পচাই থৈছিলোঁ। পুলি ওলোৱা নাছিলে, সৰু হৈ আছিলে। এতিয়া মাজতে এইকেইদিন খুব বৰষুণ দিয়াৰ কাৰণে ওপৰলৈ গৈ চাওঁতে দেখিছোঁ যথেষ্ট ডাঙৰ হৈছে পুলিকেইটা। এতিয়া মই তাৰ পৰা উঠাই নতুন টাবতো ৰুব পৰা হৈছোঁ আৰু। গতিকে চাওঁ আজি উঠাওৱে নেকি, উঠাই পেলাই টাবত ৰুম বুলি ভাবিছোঁ, যদিহে বতৰটো ঠিক যেন দেখোঁ। যদি বেছি বৰষুণ দি থাকে তেতিয়াহ'লে নকৰোঁ আৰু। চাই লওঁ কি হয় পিছবেলা। যদি হয়, মোৰ কৰা হয়, তেতিয়াহ'লে মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু সেয়ে আৰু ব্লগটো আৰম্ভ কৰি দিছোঁ। গতিকে আশা কৰোঁ চাই ভাল পাব আপোনালোকে। আৰু নতুনকৈ অহাসকলক মই স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আশা কৰিছোঁ আপোনালোকে চাই থাকিব মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ঠিক আছে, তেনেহ'লে চাই থাকিব আপোনালোকে ব্লগটো। মই আজি কেকৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। ঠিক আছে, চাই থাকিব। খিৰিকীৰ বাহিৰৰ বেলকনিতে এইজোপা এল'ভেৰাজোপা ৰুইছিলোঁ। সৰু আছিলে পুলিটো, এতিয়া ডাঙৰ হৈছে। ডাঙৰেই লাহে লাহে হৈ আহিছে আৰু পুলিটো। চৰাই বৰ দিগদাৰ কৰি থাকে, এনেকৈ আগবিলাক অলপ খাই পেলাই। এইকেইটা ঠিকেই আছে। এইটো দেখিছেনে, সৰুকৈ ভিতৰৰ পৰা ওলাই আহিছে। এইখিনিতে চৰাই কিন্তু আগটো খাই পেলাইছে। আকৌ এইটো ছাইডতে এটা পুলি এটা ওলাইছে। এনেকৈ এল'ভেৰাৰ কাষে কাষে পুলিবিলাক এটা দুটাকৈ ওলাই আহে। এইখিনি উঠাই পেলাই বেলেগ টাবতো ৰুই দিব পাৰি। 2-3 জোপা তেতিয়া এল'ভেৰা হৈ যায়। মই অকণমান ডাঙৰ হ'বলৈ চাই আছোঁ। অলপ ডাঙৰ হ'লে মই এইজোপা উঠাই বেলেগ এটা টাবত ৰুই দিম। আৰু সেই চৰাইবোৰ দিগদাৰ কৰি থাকে। সেই ধুনীয়াকৈ এনেকৈ ওলাই আহে আৰু এই আগটো কুটি পেলাই, তেতিয়া বৰ খং উঠি যায় আৰু ধুনীয়াকৈ বাঢ়ি আহিলে গছজোপা একো ডিষ্টাৰ্ব নোপোৱাকৈ বাঢ়ি থাকিলে ভাল লাগে আৰু। কিন্তু চৰাইবিলাকে আমাৰ বৰ দিগদাৰ কৰি থাকে। ইয়াতে শালিকা, ঘনচিৰিকা এইবোৰ চৰাই আহি থাকে, বেলকনিত পৰি থাকে আৰু এনেকৈ পাতবিলাক খাই থাকে। কিন্তু এইজোপা যেনে তেনে অকণমান ওখ হৈছেগৈ আৰু, সেইকাৰণে ভাল লাগিছে। এইকেইদিন গাখীৰ খুব ফাটি আছে গৰমৰ কাৰণে। আমাৰ গাখীৰৱালাটোৱে দিয়াও দেৰি কৰে বহুত, সেইকাৰণে ফাটি থাকে। এয়া মই 2 দিনৰ গাখীৰ এয়া একেলগে মিলাই এনেকৈ ফটা গাখীৰখিনি চেকনি এখনতে এনেকৈ দি থৈ দিছোঁ আৰু। এয়া তলত পানী জমা হৈছে, এনেকৈ থৈ দিছোঁ। চাওঁ কিবা বনাবলৈ মন গ'লে বনাম আৰু, নবনালে আৰু চেনি অকণমান দি এনেও খাই ভাল লাগে। নহ'লে কাপোৰত
দি পেলাই পনীৰ বনাব পাৰি চাওঁচোন কি কৰা যায় এয়া বৰ গাখীৰ ফাটিবলৈ লৈছে এইখিনি আগৰ গাখীৰ আজিখিনি যেনিবা নাফাটিলে আৰু মই এনেই অকণমান দেখুৱালোঁ আপোনালোকক পনীৰকে বনাই চাওঁ বুলি ভাবিছোঁ সেইকাৰণে এনেকুৱা কাৰি পট্টাতে এনেকুৱা মাৰ্কিন কাপোৰ এখন পাৰি লৈছোঁ ইয়াতে এতিয়া মই ফটা গাখীৰখিনি দি দিম এইখিনি ফটা গাখীৰখিনি এতিয়া মই ইয়াৰ ওপৰতে দি দিম দেখিছে গোটেইখিনি দিয়া হৈ গ'ল এইখিনি দেখিবলৈ পনীৰৰ নিচিনা হৈছে আৰু এতিয়া মই ওপৰতে চাৰিও কাষকেইটা এনেদৰে গোটাই লৈ এডাল ৰবৰ মাৰি দিম এয়া টোপোলা এটাৰ নিচিনা হৈছে এতিয়া একেবাৰে হেঁচি দিব নালাগে এয়া দেখিছে অলপ অলপ পানী এতিয়াও আছে এনেকুৱা ষ্টেজতে কিন্তু বনাব লাগিব নহ'লে পনীৰখিনি বৰ শুকাই যায় এতিয়া আমি ওপৰতে এইখিনিতে মই ৰবৰ এডাল মাৰি দিম অলপ পকাই ল'ব পকাই লৈ এনেকৈ মই ৰবৰডাল মাৰি লৈছোঁ এইটো হৈ গ'ল এতিয়া এইটোৰ ওপৰতে এটা ভেজা দি থ'ব লাগিব তেতিয়াহে শ্বেপ ল'ব আৰু পানীখিনিও তেতিয়া সম্পূৰ্ণকৈ ওলাই যাব এতিয়া মই ইয়াৰ ওপৰত এটা হেঁচা দি থ'ম তাৰ বাবে মই এইখন মোৰ ভেজিটেবল চপিং বোৰ্ড হয় এই কাষত মই এনেকৈ চেলো টেপ লৰাই লগাই দিছে ফাক হৈ গৈছিলে প্লাষ্টিকৰ হয় যে এইটো এৰাই যায় কাৰণে লগাই দিছে এইখনৰ ওপৰতে লৈছোঁ আৰু ইয়াৰ ওপৰতে এয়া মই চচপেন এটাত পানী লৈছোঁ ফ্লেট হ'ব লাগিব চচপেনটো ফ্লেট হ'লে তেতিয়া শ্বেপটো ভাল হয় ইয়াতে এনেকৈ পানী লৈ এনেকৈ হেঁচা দি থৈ দিব যদি আপোনালোকৰ বেলেগ কিবা বস্তু আছে হেঁচা দিবলৈ তেনেকৈও দিব পাৰে মই এতিয়া হাত এৰি দিলে ইয়াতে পানীখিনি পৰি যাব কিন্তু মই এনেকৈ হেঁচা দি ৱালতে আউজাই থৈ দিম তেতিয়া এনেদৰে অন্ততঃ 4-5 ঘণ্টা বা 6 ঘণ্টামান ৰাখিব পাৰিলে ভাল তেতিয়া গোটেইখিনি পানী ওলাই যাব আৰু তেতিয়া আমি পনীৰৰ কিউবত কাটি ল'ব পাৰিম মই পিছত দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে 6 পৰা 7 ঘণ্টা ৰখাৰ পিছত এয়া মই টোপোলাটো খুলিছোঁ ৰবৰডাল এৰুৱালোঁ আৰু এতিয়া টোপোলাটো মই খুলি দেখুৱাইছোঁ আপোনালোকক এয়া দেখা পাইছে যথেষ্ট টান হৈ গৈছে আৰু এইখিনি এতিয়া আমি পনীৰৰ দৰে শ্বেপত কাটি ল'ব পাৰিম আৰু নহ'লে ইচ্ছা কৰিলে আপোনালোকে যেতিয়া চেণ্ডউইচ বনাব বা বেলেগ ধৰণৰ কিবা বস্তু বনাই তাতো আমি গ্ৰেটাৰৰ সহায়েৰে আমি এইখিনি গ্ৰেট কৰি দিব পাৰোঁ আৰু তাৰপিছত অলপমান গৰম কৰিলে চেণ্ডউইচটো চিজৰ নিচিনাই হৈ যায় তেনেকৈও খাব পাৰি গতিকে বিভিন্ন ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ এনেকৈ আপোনালোকে ঘৰতে পনীৰ আমি বনাব পাৰোঁ এতিয়া আমৰ কেকটো বনাবলৈ লৈছোঁ এইটো এটা পিঠা কেক আৰু চাহৰ লগত খাবলৈ ভালেই লাগে তাৰ বাবে মই এয়া 2টা কণী ভাঙি লৈছোঁ বাটি এটাত ইয়াতে এতিয়া মই চালনী এখন পাতি লৈছোঁ আৰু মই আধা কাপ চেনি মিক্সিত গুড়ি কৰি লৈছিলোঁ যদি আপোনালোকে বেছি মিঠা বিচাৰে তেতিয়াহ'লে 1 কাপো ল'ব পাৰে মই কিন্তু আধা কাপহে লৈছোঁ কাৰণ মই মিঠাটো কমকৈ দিব বিচাৰিছোঁ আৰু এতিয়া মই এইখিনি চালনীত চেকি ল'ম কেকটো বনাবলৈ মই আগতে আম এটা কাটি থৈছিলোঁ আমটো কাটি সৰু সৰু টুকুৰা কৰি মিক্সিত পিচি পিউৰি বনাই ল'ব এই আমটো পিছে বৰটা পকা আম নহয় অলপমান আধা কেঁচাৰ নিচিনা আমটো অলপ পকা আম ল'ব পাৰিলে ভাল আপোনালোকে পকা আম ল'ব মোৰ পিছে পকা আম ভালকৈ নাছিলে সেইকাৰণে যিটোকে আছিলে তাকে বনালোঁ আৰু এতিয়া এইখিনি মই যিখিনি চেনি আৰু কণী লৈছিলোঁ সেইখিনি এতিয়া মই ব্লেণ্ডাৰৰ সহায়ত ভালকৈ মিলাই লৈছোঁ ইয়াতে এতিয়া মই পিউৰি কৰি লোৱা আমখিনি দি দিছোঁ আৰু স্পেটুলা এখনৰ সহায়ত ভালদৰে মই সামগ্ৰীখিনি মিলাই ল'ম ভালদৰে যাতে মিহলি হৈ যায় সেইটো কথাৰ প্ৰতি লক্ষ্য ৰাখিব এইখিনি ভালদৰে মিহলি হোৱাৰ পিছত ইয়াতে এতিয়া মই চালনী এখন পাতি ল'ম আৰু শুকান সামগ্ৰীখিনি চালি ল'ম ইয়াৰ বাবে মই 1 কাপ ময়দা লৈছোঁ এই ময়দাখিনি মই এতিয়া ভালদৰে চালি ল'ম এই কাপটো দি মই 1 কাপ ময়দা লৈছোঁ আৰু ভালদৰে চালি ল'লোঁ এয়া দেখিছে এইখিনি পেলাই দিম আৰু ইয়াতে মই এতিয়া 1 চামুচ
বেকিং পাউডাৰ দি লৈছোঁ। আপোনালোকে আধা চামুচ বেকিং ছ'ডাও দি ল'ব পাৰে, তেতিয়া কেকটো আৰু ভাল হয়। মোৰ ছ'ডা দিয়া নহ'লে, মই যিহেতু পিঠা কেকহে বনাইছোঁ, কিন্তু ছ'ডা দিলে অৱশ্যে কেকটো অলপ বেছি ভাল হয়, সেইকাৰণে ছ'ডা দিব পাৰে। মোৰ ছ'ডাখিনি অলপ পুৰণা হৈছে, সেইকাৰণে মই দিয়া নাই, মই বেকিং পাউডাৰেই দিলোঁ। আৰু ইয়াতে 2 টেবুল চামুচ ৰিফাইন তেল দি দিছোঁ। আৰু এইখিনি মই এতিয়া স্পেটুলাখনৰ সহায়ত ভালদৰে মিলাই লৈছোঁ। ইয়াতে এতিয়া মই 2 টেবুল চামুচ গাখীৰ দি দিম আৰু ভালদৰে বস্তুখিনিৰ লগত মিলাই ল'ম। এয়া মোৰ ভালকৈ মিহলাই হৈ গ'ল। এতিয়া মই আগতে ৰেডি কৰি থোৱা কেক টিনটোত মিশ্ৰণখিনি ঢালি দিম। মই বাটাৰ পেপাৰ এখন পাৰি লৈছিলোঁ কেকৰ টিনটোত। আপোনালোকে নাপাৰিলেও ময়দা অলপমান ছটিয়াই ল'ব, ৰিফাইন অইল চাৰিওফালে সানি, তেনেকৈও ৰেডি কৰি ল'ব পাৰে কেকৰ টিনটো। আৰু এতিয়া মই এইটো 165ত অ'ভেনত দিছোঁ আৰু 30 পৰা 35 মিনিটছৰ ভিতৰত মোৰ কেকটো ৰেডি হৈ গৈছে। এয়া দেখিছে যথেষ্ট কোমলেই হৈছে কেকটো। আৰু এইটো মই এতিয়া ঠাণ্ডা হ'বলৈ দিম। কেকটো ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই আপোনালোকক বাটাৰ পেপাৰখন এৰুৱাই দেখুৱাইছোঁ। এয়া দেখিছে বাটাৰ পেপাৰ দিয়াৰ বাবে কেকটো অতি সহজেই ওলাই আহিলে। আৰু এতিয়া মই কেকটো প্লেট এখনত লৈ বাটাৰ পেপাৰখিনি এৰুৱাই দিম। এতিয়া মই কেকটো লুটিয়াই লৈ তলত থকা বাটাৰ পেপাৰখনো এৰুৱাই দেখুৱাইছোঁ আপোনালোকক। এয়া কাষৰ পৰা লাহে লাহে এৰুৱাই দিলেই গোটেই বাটাৰ পেপাৰখন সহজে এৰ খাই যায়। এয়া দেখিছে, এয়া মোৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক কাটি দেখুৱাইছোঁ কেকটো। ছ'ডা ব্যৱহাৰ কৰা নাই যদিও কেকটো কিন্তু কোমলেই হৈছে। এয়া দেখিছে, মই এটা পিচ কাটি দেখুৱাইছোঁ। এইটো কেকটো যথেষ্ট কোমল হৈছে আৰু খাবলৈও টেষ্টি হৈছিলে। এতিয়া মই গোটেই কেকটো কাটি লওঁ। এয়া মই কেকটো কাটি আপোনালোকক থালত সজাই দেখুৱাইছোঁ। কেকটো খাবলৈ বেয়া হোৱা নাছিলে, ভালেই হৈছিলে কেকটো। আপোনালোকৰ ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। আশা কৰোঁ আজিৰ ভ্লগটো আপোনালোকে ভাল পাইছে। ভাল পালে লাইক এটা কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ লগতো মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি সহযোগ কৰিব বুলি আশা কৰিছোঁ। গতিকে পুনৰ এটা নতুন ভ্লগ লৈ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।